এইযোৰ চাওক মেইন ছেট হয় একদম পাটৰ দৰে হয় কোৱালিটিটো টপ কোৱালিটি হয় আৰু গুণা ৱৰ্কবোৰ চাব গুণাবিলাকো একদম টপ কোৱালিটিৰ গুণা হয় চবতকৈ ইউনিক ডিজাইন হয় একদম পাটৰ ডিজাইনটো হয় চাব বিৰাটেই ধুনীয়া আৰু গোটেই চাদৰখনতে গুণাৰ হেভি ৱৰ্ক আছে এইটো আঁচলটো হয় চাদৰৰ আৰু গোটেই চাদৰখনতে চাওক এনেকৈ লতা ডিজাইনত গোটেই চাদৰখনতে আছে কিমান ধুনীয়া লাগিছে খুবেই ধুনীয়া কাপোৰযোৰ আৰু এয়া চাওক সাইড পটিকেইটা এখন মেখেলাখন কোৱালিটিটো চাগে ভিডিঅ'ত গমেই পাইছে চাওক এখন মেখেলাখন আৰু ব্লাউজ পিচটো সিম্পল হ'ব এইটো হ'ব ব্লাউজ পিচ আৰু হাতত এনেকৈ এটা পটি থাকিব এখন হ'ল ৰিহাখন এখন ৰিহাখন থাকিব